to another vlog আৰু আপোনালোকক আজি মই আহিছো দেখাবলৈ ত্ৰিনিয়নপুৰ আসলতে খুবেই ধুনীয়া ঠাই আৰু আপোনালোকে চাগে দেখিছে বহুত পাহাৰ আছে বহুত ওখ আৰু ভাল লাগে ইয়াতে হসাকে কিবা এটা বেলেগ ফিল হয় তো মই আহিছো যেটো আপোনালোকক কিছু ভিউ ইয়াত আহি দেখাব ট্রাই কৰো তো আহক আজিৰ ভিডিওটো আৰম্ভ কৰো তাবোৰ দেখাব ট্রাই কৰো অকন সব নিজৰা আছে ও তো ব্লগ তো চাওক এইবোৰ পাহাৰ আছে কি ধুনীয়া লাগে আৰু এইখন চাগে বন্দাৰ হয় চাগে আৰু ইয়াৰ পৰা নাৰেংগী বন্দা 2 কিলোমিটাৰ পৰা আৰু ভিউ চাওক আপোনালোকে ইয়াত চাওক আৰু ইপিনে আৰু দেখাই আছো আপোনালোকক এই ঠাইটো আছে ইয়াৰ পৰা তো এইবোৰ ঠাই আছিলে আৰু ওপৰত চাব পাৰে আপোনালোকে তো এইখন পাহাৰ মানে ইয়াত বহুত কেইখন পাহাৰ আছে আৰু এতিয়া ৰাস্তাবোৰ দেখাম আপোনালোকক বলক পাহাৰ তহা ধেমালি নহয় দিয়ক ৰাইজ ইয়াতে এটা ডাউন এনেকে থাকে ন তো ইমান ইজি নহয় দিয়ক আপোনালোকক কৈছো তথাপিতো আৰু লোকেলখিনিয়ে পাৰি যাব কোনো কথা নাই ইয়াৰ চাওক পুখুৰীও আছে ইয়াতে দেখাই দিছোঁ নিজৰাৰ পানী দি জমা হৈ থাকে তো আহি আছো আৰু বহুত ডাউন হয় আপোনালোকে চাব পাৰে জুম চিষ্টেমটো নাই ইয়াতে চাব পাৰে বহুত ডাউন হয় তো ইয়াতে এটা মন্দিৰ পালোঁ মন্দিৰটো অকণ দেখাই দিছোঁ এইটো নামটো কি আছিল বাৰু চাই দিছোঁ নামটো ইয়াতে এতিয়া নহয় চাগে মহাদেৱৰ হয় তো আপ হয় বহুত উঠিবলৈ অকণ দিগদাৰী বলকচোন ভিডিঅ'টো আগলৈ লৈ যাওঁ কিভাৱে লৈ যাব পাৰোঁ আপোনালোকৰ জৰিয়তে তো চাই থাকক বাপৰে কি গৰমি ভাই ইয়াতে অহাটো ইমান সহজ নহয় দিয়ক পাহাৰত উঠা খোজকাঢ়া নামা যোৱা ধেমালি দূৰ নহয় তো মোৰ লগত বনি থাকক আপোনালোকে তো আজি আৰু কিবা এটা দেখাম দুটামান চক দেখাব পাৰোঁ চাগে তো চাই থাককচোন ভিডিঅ'টো শেষলৈ ও মাই গড আল্টিমেট একদম আৰু ইয়াতে চাওক কি ডাউন আছে আল্টিমেট এনেকে গাড়ীবোৰ আহে আল্টিমেট ভাই তলত ঠিক আছে দেখিছে নিশ্চয় ও মা এটা দুটা পাহাৰ নাই বহুত কেইখন পাহাৰ আছে একেলগে তো মই একদম দৌৰি আহিব লগা হৈছে আৰু তামাম ধূলি চাওক ইয়াই হ'ল ত্ৰিনিয়নপুৰৰ এৰিয়া থৰা মানে অকণ দেখালোঁ তো যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইবটো কৰি দিব তো এইখিনিয়ে আৰু দেখাই আছোঁ মই ভিডিঅ'টো শেষ হোৱা নাই অ' মা এই তলত চাওক ইয়াৰ পৰা যদি মই পঢ়োঁ মোৰতো হাতীটো দূৰৰ কথা অ' মা মোৰ নষ্ট হৈ যাব বাপৰে কেনেকে আছে ইয়াৰ মানুহবোৰ চেলুত দেই অ' মা তো চাই থাকক ভিডিঅ'টো এটা চক দেখালো 1 সেকেন্ড তো ফ্ৰেণ্ডছ আহি পালোঁ হালবাৰী চক আৰু হালবাৰী চক এতিয়া লাহেকৈ পাৰ হৈ পাম নেপালী চক তো চাই থাকক ভিডিঅ'টো আৰু ফাইনেলি আহি পাই গ'লোঁ নেপালী চক তো আহক অলপ নেপালী চকটো আপোনালোকক চিনাকি কৰাই দিওঁ যোনে চিনি পাইতো ভাল কথা আৰু বহুতে চিনি নাপায় তো চিনাকি কৰাই দিছোঁ তো চাই থাকক
চাই লওক আপোনালোকে। তো ফাইনেলি এইখনে বজাৰখন অকণ আপোনালোকক দেখাইছোঁ, চাই লওক। এইবোৰ দোকান আৰু আছে দোকান হয়, এইবোৰ শাক পাচলিৰ দোকান। শাক চব্জিৰ বজাৰটো এইখনে আপোনালোকক এক্সপ্ল'ৰ কৰা দিছোঁ, চাই লওক। জেগা আহি পাই গ'লোঁ আৰু এতিয়া আপোনালোকক মই এখন পাৰ্ক দেখাম। তো পাৰ্কখন নুনমাটিৰ হয় ছেক্টৰটোৰ। কালিও অকণ দেখাইছিলোঁ, কালি ৰাতি আছিল আৰু এতিয়া দেখাম মই, চাই থাকক। পাৰ্কটোত তলা লগা আছে দেখোন, মই চাগে দেখাব নোৱাৰিম। এইটো ৰাস্তাৰে নহয়, নেক্সট ৰাস্তাৰে আপোনালোকক আহিছোঁ যিহেতু দেখাই দি যাওঁ ন। এইখনেই পাৰ্কখন বলক। তো ফাইনেলি সোমাই গ'লোঁ পাৰ্কলৈ। তো এইখনেই পাৰ্ক। তো অকণ কিছুমান দেখাব ট্ৰাই কৰোঁ। ঝুলনা আছে, ইয়াতে আছে এইটো কি বুলি কয়, চুচৰি যায় যে, এইটো আছে। তো অকণ জুলি দেখাই দিওঁ। তো আল্টিমেট দে। যদি ভিডিঅ'টো কিছু ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিয়ক। আৰু ভিডিঅ'টো বনোৱাত বহুত কষ্ট হয়, আপোনালোকে জানে। হ'ব পাৰে 5 মিনিট 4 মিনিটৰ, কিন্তু এডিট কৰিব লাগে, আপলোড কৰিব লাগে, থাম্বনেইল বনাব লাগে, বহুত কষ্ট হৈ যায়। তো প্লিজ চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটি দবাই দিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ এইখিনিয়ে আছিল। লগ পাম নতুন এটা ঠাইৰ পৰা, নতুন জেগালৈ। তো কিল দেন, টাটা, বাই বাই। এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ ভিডিঅ'লৈ নতুন আহিছে চেনেললৈ, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টি বটনটো অন কৰি থৈ দিবলৈ নাপাহৰিব। তো লগ পাম নতুন এটা ঠাইৰ পৰা, নতুন এটা জেগালৈ।